ফুটা ক'ত আছ তই তোলে মটৰচাইকেল এখন আনিছো তোৰে যোগ্যতা খন দেখুৱাছো এইখন চাই ল যোগ্যতা কেনেকৈ হ'ব পাৰে বুজা নাই তোৰ দৰে তো কাৰ্টুন হয় বন্ধুসকল আজি আমি কিছুমান বাইক মানে মটৰচাইকেল চাম অদ্ভুত আপোনালোকৰ ওচৰত যিকেইখন মটৰচাইকেল আছে সেইকেইখনে কেতিয়াও পাত্তা নাপায় এইকেইখন যেতিয়া মটৰচাইকেল ৰাস্তালৈ লৈ যাব তেতিয়া মানুহৰ ৰিয়েকশ্যন কেনেকুৱা হ'ব জানেনে এনেকুৱা বন্ধুসকল আজিকালি মডিফিকেশ্যনৰ লেভেল কিমান ওপৰত পাই গ'ল দেখিলে বন্ধুসকল আপোনালোকে বন্ধুসকল গৰু গাড়ী শুনিছে আৰু ঘোঁৰা গাড়ী শুনিছে আজি আপোনালোকক মই দেখুৱাম গৰু বাইক চাই লওক এইখন বন্ধুসকল অলপমান ৰ'ব এতিয়া আপোনালোকে গৰু বাইক দেখিলে এতিয়া আপোনালোকে গাধ বাইক চাই লওক এইয়া বন্ধুসকল অতীতক পাহৰিব পৰা নাই মানুহবোৰে নে পাগলপন আপোনালোকে নিজে ডিচাইড কৰি ল'ব বন্ধুসকল এতিয়া আপোনালোকে গৰু বাইক দেখিলে আপোনালোকে গাধ বাইক দেখিলে যদি গৰু বাইক ওলাল গাধ বাইক ওলাল কি বাঘ পিছ পৰি থাকিব নি এইখন চাই লওক বাঘ বাইক বন্ধুসকল এতিয়া বাঘৰ বাইক দেখিলে যদি বাঘৰ বাইক ওলাল কি ঘৰিয়াল পিছ পৰি থাকিব নেকি এইখন চাই লওক ঘৰিয়াল বাইক বন্ধুসকল আপোনালোকে এতিয়া গৰু বাইক গাধ বাইক বাঘ বাইক আৰু ঘৰিয়াল বাইক দেখিলে যদি মই এইটো ধৰিব পৰা নাই কোনটো গ্ৰহ জন্তু আপোনালোকে যদি ধৰিব পাৰিছে মোক কমেণ্ট কৰি জনাব চাই লওক বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ যি মন যায় তাকে কৰক যদি আপুনি মোৰ চেনেলত নতুন প্লিজ ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো বজাই দিয়ক আজিলৈ ইমানেই বাই